हेलो जान কি কৰিছ তুই যে এটা ফোন নাই কেলে হা মই তোক ইমান মিছ কৰিছোঁ তই মোক এটা ফোন কৰা নাই যে কিয় হা আগতে মই চোন মিছ কৰিলেচোন তইচোন গমেই পাই যাওঁ হা এতিয়া কি হ'ল হা মই তোক অথনিৰ পৰা ইমান মিছ কৰিছোঁ তই গমেই পোৱা নাই যে আগতে মিছ কৰিলে তোৰ পটককৈ ফোনটো আহি যায় আজিকালি কি হা কি কৰিছ কচোন তই কি বেলেগ ছোৱালী পাল্লাত পৰিছ নি যদি বেলেগ ছোৱালী পাল্লাত পৰিছ তোক থপৰীয়া চৰিয়া একদম কৈছোঁ ন গাল মোক ছিঙি দিম কি হা তই মোক ফোন এটা কৰিব লাগে নাই হা কি ফোন এটা কৰিব লাগে নাই কি কৰি আছ কচোন হা নে গেম খেলি আছ তই গৈ পেলাই মোবাইল চোবাইল ভাঙি থৈ আহিমগৈ আকৌ মই তোক ইমান ভাল পাওঁ আৰু তই এতিয়া মোক ফোন এটা কৰিব নোৱাৰ হা এতিয়া কেইটা বাজিলে চাচোন এতিয়া দিনত 10টা বাজিব হ'ল তই কি ৰাতিপুৱা শুই উঠাবা এতিয়ালৈ টাইমে পোৱা নাই নেকি হা তই ফোন এটা কৰিব লাগে নালাগে কচোন মই ক'লে আকৌ মই কাজিয়া কৰোঁ তই কিয় ঠিক হৈ নাথাক মা আহিছে ৰ মই তোক ফোন কৰি আছোঁ ৰ অঁ তই কি কৰি আছ আকৌ মাটিত বহি ফোনটোৰ লগত কি লাগি আছ অকল ফোনটো তই কি মাৰক কি অকণ সহায় কৰি দিব লাগে বুলি নাজানো নেকি এখন ঘৰলৈ বিয়া হ'লে তই কি কৰিবি হা তোক মাৰে কি শিকালে বুলি আকৌ কথা মইহে শুনিব লাগিব ব'ল মোক বাতি কাঁহীকেইটা আছে ধুই থাকে ব'ল অকল মোবাইলটোত কি আছে হা তুমি ওলমাই নথওঁ কেলে মোবাইলটো ডিঙিতে সদায় মোবাইলটো এই লকডাউনতে অকণ কাম বন কৰিব শিকচোন এনি টাইম মোবাইলটো পঢ়া শুনাৰ ফলতো একো নায়েই অকল মোবাইল ব'ল মোক কামখিনি কৰি দিবি ব'ল কি হ'ল মাজনীক কিয় গালি পাই আছা তুমি হ'ব অকণমানহে মোবাইলটো চুইছে তাই কাম কৰিব নহয় তুমিনো কিয় তাইক ইমান চিঞৰি আছা অকণ ভালকৈ বুজাবা ন ভালকৈ বুজালে বুজিব তাই এই মানে আপুনি মানে ছোৱালীজনীক বেয়া কৰিছে আৰু মাজনী চলাই এই ছোৱালীজনীক বেয়া কৰিছে কাম বন একো এটা নাজানে এখন ঘৰলৈ দিলে মাকেহে কথা শুনিব আপুনিতো একো নাই ন আপুনি অকল মৰম চলাইছিলে এই ছোৱালীজনীক বেয়া কৰিলে কিবা এটা লাগ বুলি ক'লে দিলে মোবাইলটো সেইদিনাখন খুজিছিলে আপুনি মোবাইলটো দিলে মোবাইলটো দিয়ে এতিয়া কাৰ লগত কি কথা পাতি আছে ঠিকান নাই আহি পেলাই মই শুনিলোঁ বুলিহে কাম বন কৰিব নোৱাৰে অকল মোবাইলটো পঢ়া শুনা ফালেতো একো নাই কিমান দিন হ'ল পঢ়াই নাই চাগে লকডাউনত বা কিবা এটা পঢ়োঁ সেইটো হ'লে নাই অকল মোবাইলটোৰ ভিতৰতে সোমাই থাকে এনেকৈ হ'লে নহয় ন এখন ঘৰলৈ গ'লে মাকেহে কথা শুনিব আহিলোঁ কোৱা এতিয়া কি কৰিব লাগে অকল চিঞৰি থকা আহিলোঁ ন এতিয়া কোৱা পাছত আকৌ একো নাই কোৱা বুলি নক'বা অঁ আহিলে ভালে কৰিলে দে সেইখিনি যে আছে বাচনখিনি সেইখিনি ধুই যা মই তোক কিবা গালি কি ভালৰ কাৰণে গালি পাওঁ তোৰ এখন ঘৰলৈ গ'লে তোক কি মাৰঙে তোক দিব সেইটো কাৰণে মই তোক এতিয়া শিকাব গৈছোঁ ন যাতে তই ভালকৈ এখন ঘৰ চম্ভালিব পাৰ আৰু এতিয়া যদি কোনোবা ল'ৰা ছোৱালী পাল্লা পইচা এইবোৰ নপৰিবি দে ধ্বংস হ'বি আকৌ ভালকৈ কৈছোঁ তোক এইবোৰ যদি পাৰ তোক আৰু কিবা লাগে বুলি ক'লেও নিদিম আকৌ ভালকৈ থাক যা এতিয়া বাচনকেইটা ধুই অঁ নোৱা শুনচোন তই অথনি মই ফোন নকৰিলি ন তই অথনি মই অকণ তেনেকৈ কৰিলি ন তই মই মৰ্ণিঙৰ পৰা তোক মোলৈ মনত পোৱা নাই ন ঠিক আছে দে তই বেলেগ ছোৱালী তাত যাব পাৰ হ'ব দে মই তোক বেকআপ দিছোঁ যা মই তোৰ লগত নাথাকোঁ যা আৰু মই এইবোৰ ল'ৰা ছোৱালী পাল্লাত পৰিব নাই যা মই নহ'লে মোক মায়ে একো নিদিব যা মই তোক বেকআপ দিলোঁ যা